ভাই সাব কিমান লম্বা ৰে এডাল শৰ্টগান আমি কনসাৰ্টৰ টিকেট লৈ লৈছো তো হে গাইজ হৰ্ণবিল যাত্ৰাৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখিলে আমি আহি কেম্প সাইট পালোহি আৰু আজি ৰাতিটো যিহেতু আমি ইয়াতে থাকিম বলক আৰু বেক চেক থৈ পেলাই মেইন ফেষ্টিভেল হৈ থকা জেগালৈ আপোনালোকক লৈ যাওঁ আৰু আমাৰ এই যাত্ৰা মানে আমি কোনটো এজেন্সিৰ লগত কৰিছো আগৰ ভিডিঅ'ত আপোনালোকক কম বুলি কৈছিলো নহয় তো এজেন্সিটোৰ নাম হৈছে মানে ট্ৰেক লাভাৰ্ছ আপোনালোকে ইনষ্টাগ্ৰামত গৈ তেওঁলোকৰ প্ৰফাইলটো চাই ল'ব ঠিক আছে এখন আছে বেক গেট ইয়াতে আমি এন্ট্ৰি কৰিম আৰু ইয়াত আমাক এডাল ব্ৰেচলেট দিব ইয়াৰ দাম হৈছে 150 টকা পাৰ পাৰসন গাইস এইকেইদিন ইনষ্টাগ্ৰামত ভাইৰেল হৈ থকা চাৰ্জটো মানে ইয়াতে আছে এইটোৱে হৈছে এই চাৰ্জটো আচ্ছা গাইস এইপিনে আপোনালোকে চাওকচোন ইয়াৰে জনগোষ্ঠীয় লোকসকলে প্ৰায় একগোট হৈ কি ধুনীয়াকৈ নাচি আছে পুৰা মানে তেওঁলোকৰ নৃত্য চাই আমি আহিলো অলপ বাণিজ্য মেলাৰ ফালে ইয়াতে বোলো অলপ কিবা কিবি চাওঁ এইবোৰৰ দাম চাগে বহুত বেছি হ'ব চাওঁতে এইফালে পুৰা সন্ধিয়াই হৈ গ'ল এই ষ্টেডিয়ামটোত মানে এতিয়া কিবা মিউজিক কনচাৰ্ট হ'ব ইয়াত বলকচোন চাওঁগৈ কি হয় আমি কনচাৰ্টৰ টিকেট লৈ লৈছোঁ এতিয়া 200 টকাকৈ গাইছ আৰু এতিয়া আমি যাম চাবলৈ কনচাৰ্ট Party, I'm on the